हेलो गाइस আপোনালোক সকলোকে নমস্কাৰ মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আহকচোন কিবা এটা দেখুৱাম হেয়া আজি আমাৰ ঘৰৰ ৰান্ধনি দেই ইয়া বনি আছে কি বনাইছা কৈ দিয়াচোন ভালকে কোৱা গাহৰি বনাই আছো গাহৰিৰ লগত কি আছে দেখুৱাই দিয়া হম এখন নদঙাই দিয়া অকমান চাওঁ এয়া দিছেনে বাৰু গাহৰি আলু আৰু লগতে কি এটো তিতা কেৰেলা খাই পাইছেনে বাৰু এনেকৈ খাবলৈ বিৰাটে ধুনীয়া লাগে তিতা কেৰেলা দি ইয়া বনাই আছে আমি খাম আৰু এনেকৈ শুনমানো কি কৰি আছানো কিতাপ পঢ়িলা নাই পঢ়িলা কি পঢ়িলা আৰু এবিচিডি বা টিংকল টিংকল তো গাই দিয়াচোন ভালকে কোৱা আৰু মোবাইল চোৱা ধান্দাত লাগিলে যা এইজনী মই দেখিছেনে বাৰু আন্ধাৰ ৰাতি হ'ল আপোনালোকে কি কৰিছে গাইস মই আৰু এনেকৈ মানটোক ভাত বনাব লগাইছো আৰু মই এনেকৈ আছো গুড মৰ্নিং সকলোকে দেখিছেনে বাৰু আজি ভিডিঅ'টো বিছনাৰ পৰা ষ্টাৰ্ট কৰিছো বিছনাৰ পৰা উঠাই নাই উঠিব লৈছো আৰু শুই উঠি ব্ৰাছ কৰি ললো ব্ৰাছ কৰি লৈছো লৰালৰিকৈ এজনী বেটিয়ে মোক চাই আছে মই তাইক ক'লো ব্ৰাছ কৰিবলৈ তাই নকৰে হেনো আৰু চোতালখন সাৰিবলৈ বুলি গৈছো লৰালৰিকৈ চোতালখন সাৰি আজৰি হওঁ বুলি ভাবি এয়া আৰু আমাৰ ফালে বৰষুণ দিছে সেয়েহে চোতালখন সাৰোতে মানে পেকেট গছৰ পাত সেইবিলাক লাগি ধৰিছে দুবাৰ তিনিবাৰকৈ সাৰিবলগীয়া হৈছে একেডখতে সেয়া দেখিছেনে বৰষুণৰ কাৰণে চোতালখন তিতি আছে যে সেয়েহে লাগি ধৰিছে আৰু এয়া চোতালখন সাৰি মেলি চাহ বনাবলৈ বুলি আহিলো লাল চাহ এয়া দেখিছেনে চাহ উতলি আছে পুৰা চাহকণ বনাই নোখোৱালৈকে আচলতে ভাল নালাগে চাহকণ খোৱাৰ পিছতহে ভাল লাগে মনটো লাল চাহকণ এয়া চাহ খাই আছো দেই দেখিছে নহয় চাহ বনাইছো গা পা ধুই আহিলো গা পা ধুই মেলি মূৰ আচুৰিছো দেখিছেনে মূৰ চুৰ আচুৰি আনফালে আকৌ দেহাই গান গাই আছে আৰু এইজনী তাই গৈ পিনি মোক আমনি কৰি আছে মা তুমি ষ্টাইল কৰিছা মোকো ষ্টাইল কৰি দিয়া বুলি ক্ৰীম অকণ লগাই লৈছো দেই ক্ৰীম লগাই ললো লগতে লিপষ্টিক অকণ লগাই লৈছো আৰু বেটিয়েও আমনি কৰি আছে তাইখনো ক্ৰীম লগাই দিব লাগে মূৰটো আঁচুৰি দিব লাগে ষ্টাইল কৰি দিব লাগে সেয়েহে তাইকো অকণমান
ষ্টাইল কৰি দিওঁ চাই থাককচোন বাৰু ভিডিঅ'টো